ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰি ল'লোঁ। এতিয়া মই গা ধুই আহিলোঁ। ঠাণ্ডা পানীত গা ধুই আহি মই এতিয়া ৰেডি হৈ গ'লোঁ। ৰেডি হৈ অকণমান চিম্পল মেকআপ কৰি লৈছোঁ। এতিয়া যাবলৈ ৰেডি হৈছোঁ। মই এতিয়া টিফিনটো মোজাযোৰ লৈ ল'লোঁ। জোতাযোৰ বিচাৰিলোঁ, পাই গ'লোঁ। এতিয়া জোতাযোৰ পিন্ধিম আৰু মোৰ টিফিনটো মই বেগত ভৰাই ল'লোঁ। মই দুপাট্টাখন লৈ ল'লোঁ। দুটামান মধুৰিআম লৈ ল'লোঁ খাবৰ কাৰণে। এতিয়া মই যাব ওলালোঁ বেগটো লৈ। মায়ে 30 টকা দিছে। এয়া মই বান্ধি ল'লোঁ দুপাট্টাখন। ৰ'দ বহুত, ৰাস্তা আজি বহুত খালী। আহি পাই গ'লোঁ ষ্ট'ৰ। আহিয়ে পানী খালোঁ আৰু লগৰজনে আনিছিলে বুট মাহ এনেকৈ কাটি কিনে। মই তাত নিমখ মিহলাই দুয়োজনে বহি খাবৰ কাৰণে বহি গ'লোঁ। এইটো খাই লৈ ডিউটি কৰি আমাৰ লাঞ্চৰ টাইমো হৈ গ'ল। গোটেইকেইটাই মিলি লাঞ্চ কৰিলোঁ। আবেলি হৈ গ'ল চাহ খাবৰ কাৰণে। গৰম বহুত, চাহ নাখালোঁ আজি। মোৰ বন্ধুজনে আৰু মই ক'ল্ড ড্ৰিংকছ খাই ল'লোঁ। খাই এতিয়া ডিউটি শেষ, ঘৰলৈ আহিছোঁ খোজকাঢ়ি। লাহে লাহে আহি আছোঁ। গৰম যাম নাই। আহি ফ্ৰেছ হৈ ল'লোঁ। ভাত পানী খাই মই এতিয়া শুই যাম। আজিলৈ বাই বাই। লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট